মই আহিলো লগৰ ল'ৰা এটা ৰুমত ফুৰিবলৈ বুলি। মই ভাবিলো অকণ ফেমাছ মানুহ, অকণ খাতিৰদাৰী কৰিব। আহি ইয়াত দেখা পালো, সি মোক কয় চব্জি বনাবলৈ, তোৰ ফেমাছগিৰি তোৰ পকেটত ৰাখ। ইয়াত দেখিছে, ইয়াত মাংস ধুই মেলি থৈ দিয়া আছে। মই ধুইছোঁ, সি ধুই দিয়া নাই, সি খালি কাটিহে দিছে। আৰু ইয়াত মছলা বনি আছে মাংস বনাবলৈ। ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টো দেখা নাই এটাই কাৰণ, আমি হ'লো হোটেলৱালা মানুহ, আমাৰ চৰিত্ৰই সেইটো মছলা দেখুৱাই নিদিয়াটো। মালটো চাবলৈ কেনেকুৱা হৈছে? মাল মস্তি আছে এইটো। মুখৰ পানী পৰি গৈছে চাগে? দেখিয়ে খাওঁ খাওঁ লাগি আছে। মাংস দিবিনে তেনেকৈ খোৱা হ'ব ভাত? এইটো শামছুল ভাইৰ মানে ৰেচিপি। মাংস গোটেইখিনি দিয়া নহ'ব ইয়াত। প্ৰথমতে মালটো মিলাই ল'ব লাগিব নেকি? মালটো মিলাই ল'ব লাগিব, তাৰপাছত গোটেইখিনি মাংস দি। তই গেম খেলিয়ে আছ? গেম ষ্টাৰ্ট হ'ল। চাই ল'ব পাৰা ইয়াত কালাৰ কেনেকুৱা হৈছে চব্জিৰ। ডেটছ দ্য পাৱাৰ অফ শামছুল ভাই। কেনেকুৱা লাগিছে বন্ধুসকল? কমেণ্ট কৰি জনাবা। ইয়াকে কয় মই মোৰ চমু চব্জিখিনি সামৰণি মাৰিলোঁ। ধন্যবাদ।